আসসালামু আলাইকুম। ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিকৈ চাহ একাপ খাই দিলোঁ, পিঠা চিঠা কিবা কিবি বনাইছিলোঁ। তাৰপিছত ৰুমলৈ আহিছোঁ, ঘৰখন ঝাৰু দিবলৈ। চাওক কি কৰিলে টাইলছত এইবিলাক। মই ভাবিছোঁ কি এইবিলাক, যিছানে কি ঘটনা ঘটালে। চাওক তেওঁৰে এইবিলাক কাম আৰু চাওক গোটেই ঘৰখন ৰঙা ৰঙা কৰি দিছে। কালি তেওঁ অকলে খেলিব আহিছিলে, তেওঁৰ লগত কেইজনমান সৰু সৰু তেওঁৰ নিচিনাই আৰু লগত লৈ আহিছিলে খেলুৱৈ। সেইটো টাইমতে তেওঁ চাগে এইটো কাম কৰিছে। গোটেই ঘৰখন মই কালি দেখা নাছিলোঁ আৰু ইমান কাম কাজৰ মাজতে তো ৰাতি আবেলিয়ে তেওঁ এইটো কাম কৰিছে। তো ৰাতিপুৱা চাইছোঁ চাওক কি অৱস্থা কৰিছে গোটেই ঘৰখন। তেওঁ মোৰ লিপষ্টিক লৈ এইবিলাক কাম কৰিছে। চাওকচোন মোৰ লিপষ্টিকটো কি কৰিছে। আৰু এবাৰ তেওঁ ভাঙিছিলে, এতিয়া আৰু নাইকিয়াই কৰি দিলে। যিছানৰ কামবোৰেই এইবিলাক আৰু তেনেকৈ ৰাতিপুৱাটো পাৰ হ'ল। তাৰপিছত দুপৰীয়া হ'ল, বৰষুণৰ বতৰ যিহেতু ভাবিছোঁ কিবা এটা বনাই খাওঁ আৰু ভুজিয়া দুজিয়াৰ সৈতে মিলাই কিবা কিবি বনাইছোঁ। পাহৰিয়ে গৈছিলোঁ, আদা খোৱাৰ পিছতে পাপৰখিনি দি লৈছোঁ। তাৰপিছত ঘৰতে থকা আমবিলাক কাটি লৈছোঁ আৰু গছৰে আমবিলাক। তাৰপিছতে ৰাতিও হ'ল, ৰাতি ৰুটি বনাই আছোঁ, মাংসৰ সৈতে ৰুটি খাব। তো তেনেকৈ ৰাতিটো পাৰ হ'ল আৰু নেক্সট ডে গুড মৰ্ণিং সকলোকে। ৰেইনি ডে আৰু বৰষুণৰ বতৰ, কিনকিনীয়া নেৰানেপেৰা বৰষুণ চলি আছে কেইদিন ধৰি। তো দালি বহাই লৈছোঁ, এইফালে ৰাতিপুৱা ভাতো বহাই লৈছোঁ। ভাবিছোঁ আজি চয়াবিনৰ সৈতে কিবা এটা ৰেচিপি বনাওঁ আৰু মাংস চাংস খাই আৰু আমনি লাগিছে, গেছো হৈ আছে ইফালে। তো এচেকুটমান নিমখ দি এইখিনি অলপ সময় গৰম কৰি ল'ম। গৰম পানীৰে ধুই ল'লে চয়াবিনখিনি আৰু ভাল আৰু তাৰপিছত কেৰাহী এটা বহাই লৈছোঁ। এইটো মই ফাৰ্ষ্টতে বনাই আছোঁ আৰু কোনোদিন বনোৱা নাই তেনেকৈ। চাওক কিমান দূৰ ভাল লাগে আৰু তো ৰান্ধি থকাৰ মাজতে তেনেকৈ চাফা কৰি ল'লে আৰু ভাল আৰু সময়বোৰ পোৱা যায়, পিছত চাফা কৰিব নালাগে আৰু তেল চেটিকে থাকে যে। এইফালে মই পিঁয়াজ আদা নহৰু এইবিলাক কাটি লৈছিলোঁ, গোটেইখিনি এতিয়া মই একেলগে দি লৈছোঁ। এইখিনি অলপ সময় ভাজি ব্ৰাউন কালাৰ হোৱাৰ পিছত ইয়াত মই এতিয়া মছলাখিনি এড কৰি দিম। মছলাবোৰ সকলোখিনি আৰু হালধি গুড়ি, জলকীয়া গুড়ি, ধনিয়া জিৰা এইবিলাক সকলোখিনি মিক্স কৰি লোৱা হৈছে এইখিনি আৰু তো এইফালে নিমখ অলপমান পৰিমাণ অনুসৰি তেনেকৈ দি এতিয়া অলপ পানীৰ সৈতে এইখিনি মজাই ল'ম আৰু ইয়াত তেজপাত আৰু অলপমান এলাচি গুড়ি দি লৈছোঁ। এইখিনি ভালকৈ মজাই লৈ তাৰপিছত এতিয়া ইয়াত মই কণী দুটা এড কৰি দিম। মই হাঁহৰ কণী দুটা লৈছোঁ। হাঁহৰ কণী খাই ইমান ভাল নাপাওঁ, নাজানো কেনেকুৱা লাগে আৰু যিহেতু লোকেল কণী নাই সেইকাৰণে হাঁহৰ কণী দুটা দিছোঁ। অলপ সময় মই এইখিনি ভাজি লৈছোঁ, চব শুকাই গৈছে। এতিয়া মই ইয়াত চয়াবিনখিনি এড কৰি দিম। চয়াবিনখিনিও অলপ সময় ভাজি ল'ম। এতিয়া মই ইয়াত অলপ পানী দিম, পানী দি এইখিনি অলপ সিজিবলৈ দিম আৰু চাওক মোৰ ৰেচিপি ৰেডি হৈ গ'ল, মাংসৰ নিচিনাই হৈ গৈছে আৰু তাৰপিছত মোৰ থালখন ৰেডি কৰি লৈ লৈছোঁ। চাওক দালি, চয়াবিন ভাজি, আচাৰ লৈছোঁ অলপমান, পিঁয়াজ এচুকুটমান। তাৰপিছত খাই বৈ লৈ ওপৰলৈ আহিছোঁ। চাওক পৰিৱেশটো, ওপৰৰ পৰা পৰিৱেশটো চাওক কি মনোমোহা পৰিৱেশ, প্ৰকৃতিৰ সৌন্দৰ্য চাওক, সেউজীয়া হৈ আছে। বৰষুণৰ বতৰ যিহেতু চব চাফা দেখা গৈছে।
অলপ অলপ বতাহো আহে ইয়াত বহিলে মানে মনটো ভাল লাগি যায় আৰু এফালে কাপোৰখিনিও মেলি দিয়া হৈছে ওপৰতে যিহেতু বৰষুণ বাহিৰত চব বৰষুণ দিয়ে আছে এতিয়ালৈকে ভাবিছোঁ অলপ ফুৰিব যাব লাগে ইটো গৈছে তো বৰষুণৰ কাৰণে ওলাব পৰা অৱস্থা নাই আৰু jeshan আৰু মই ইয়াত বহি বহি কথা পাতি আছোঁ ভালো লাগি আছে মনটো তাৰ পৰা আহি চাওক ৰুমত আহিছোঁ চাওক ৰুমৰ ভিতৰতে চাওক মাকৈবিলাক এনেকৈ মেলি দিয়া হৈছে যিহেতু বৰষুণৰ বতৰ ৰ'দ নাই শুকাব পৰা অৱস্থা নাই আৰু তো ঘৰতে অলপ অলপ ফেন দিয়া হয় আৰু বেলেগ মানুহৰ আৰু বেছিহে ক্ষতি হৈছে আমাৰতো কম বেছি দিছে আমাৰ যিখিনি মাকৈ শুকোৱা হৈছে তেনেকৈ আৰু চলি আছে তো ভাবিছোঁ ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম তো যি কৰোঁ আৰু সকলোখিনি ট্ৰাই কৰিছোঁ ভিডিঅ'ত দেখাবলৈ তো বহুখিনি দেখুওৱা নহয় আৰু তো ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আজিলৈ